Hello and good morning everyone. More notun eta video le swagatam janaisu moi Saraswati. Aji hoise February 13 tarikh. Aji aru operationor din detar. Apnalokok jihetu agor video tut moi janaisu aru ulai kori meli ready holu aru nedekha jonor usoru parthana janaisu jate detar operation bhale bhale hoi jok. Apnaloke আশীর্বাদ koribo detar operation tu bhale bhale hoi jok. Etia ulai jao dekham apnalokok aji operationor hokolu kotha. আহি পালে ধলাৰ পৰা আৰু মই উঠি গলো এয়া গৈ আছো এতিয়া মাকু মলৈকে আৰু দেতা আৰু হাজবেণ্ড আগফালে বহি আছে হস্পিটাল কিন্তু ডক্টৰ আহি পোৱা নাই এতিয়ালৈকে সেইকাৰণে ৱেইট কৰি আছো দেতা ভিতৰতে বহি আছে আৰু মই বাহিৰতে বহি আছো ৱেইট কৰি আছো এতিয়া মাকুমত আহিছো ভাৰতী শৰ্মা বুলি যোনখন ক্লিনিক আছে তালে আহিছো তাতে হ'ব অপাৰেশ্যন ভগৱানৰ কৃপাত সকলো ভালে ভালে হ'ল হৈ গ'ল দেতা এতিয়া অপাৰেশ্যন আহি বিছনাত অকমান ৰেষ্ট লৈ আছে অবজাৰভেশ্যনত আছে আৰু কিমান টাইম লাগে নাজানো তাৰপিছত আৰু ইনজেকশ্যন দিলে ইনজেকশ্যন হোৱাৰ পিছত চাই কিনে চেকআপ কৰি তাৰপিছত ছুটি দিব চাগে এতিয়া আকৌ দেতাক বেলেগ এটা ৰুমত শিফ্ট কৰিছে আৰু এইটো ৰুমত অত্যাধুনিক চিকিৎসাৰ সৰঞ্জামবিলাক আছে এয়া দেখিছেনে চকী এখন আছে এখন বেডলৈ পৰিৱৰ্তন হৈ যায় তেখেতসকলে কিবা এটা ছুইচ দিছে আৰু ইয়াতে দেতাক অকমান টাইম ৰেষ্ট কৰিবলৈ কৈছে তাৰপিছত ডক্টৰ আহি আকৌ দেতাৰ চকুটো ইয়াত খুলি চাব বুলি কৈছে আৰু অপাৰেশ্যনত আমাৰ টোটেল খৰচ প্ৰায় 10,000 মান হ'ল তেখেতে বহুত কম খৰচতে কৰি দিছে এতিয়া ওলাই গৈ আছো আমি সময় প্ৰায় 4টাই বাজিলে আৰু এতিয়া লাগিছে বহুত বেছি ভোক সেইকাৰণে কিবা খাই লওঁ বুলি সোমাইছো হোটেলত আৰু অহাকালি এডভান্স ভেলেণ্টাইন ডে গিফ্টটো পাই গ'লো মই থেংক ইউ পাই গ'লো ৰুম আৰু দেতাহঁতে গুচি গ'ল ঘৰলৈ ইয়াতে নামিলে অকণমান টাইম তাৰপিছত এইফালে তেখেতৰ টিউশ্যনলৈ দেৰি হৈছে যে একদম খৰখেদাকে টিউশ্যন পঠিয়ালোঁ তাৰপিছত পাতি আছোঁ আপোনালোকৰ লগত কথা ল'ৰাক টিউশ্যন পঠিয়ালোঁ তাৰপিছত বহি লৈছোঁ নহ'লে মই পাহৰি থাকিম যে ভিডিঅ'টো শেষ কৰি লওঁ বুলি আৰু অপাৰেশ্যন একদম ভালে ভালে হৈ গ'ল যিহেতু আপোনালোকক ক'লোৱে ওলাই আহিলোঁ বুলি আৰু চকু এতিয়া বৰ্তমান মোৰ ছাইডৰ চকুটোত বেণ্ডেজ লগাই থোৱা হৈছে কালি মৰ্ণিং নিজে খুলি ল'বলৈ কৈছে আৰু তাৰপিছত পিন্ধিব লাগিব ক'লা চশমা লেন্স লগোৱা হ'ল আৰু তাত অপাৰেশ্যন কৰাই আমি বহুত ভাল পাইছোঁ আৰু যদি আপোনালোকে ডক্টৰজনৰ নাম জানিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব মই কৈ দিম ডক্টৰজনৰ নাম তেখেতে ডিব্ৰুগড়ৰ পৰা আহি তাত অপাৰেশ্যন কৰে আৰু অপাৰেশ্যনটো কৰিছিল ভাৰতী শৰ্মা ক্লিনিকত মাকুমত আছে ডেইলি বজাৰৰ ওচৰতে যিবিলাকে মাকুমত থাকে বা নিয়াৰ বাই তিনিচুকীয়া তেখেতসকলে জানেই চাগে তাতে কৰে বুলি আৰু অপাৰেশ্যন কৰায়ো বহুত ভাল পালোঁ মেডিচিনো যথেষ্ট কম দিছে কালিৰ পৰা মেডিচিন ষ্টাৰ্ট হ'ব দেতাৰ আৰু ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ নহ'লে পাহৰি যাম আকৌ ভিডিঅ'টো সামৰণি মাৰিবলৈ তো আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ লগতে মই সৰস্বতী আৰু কৈ থওঁ যদি মোৰ ভিডিঅ' আপোনালোকে ইউটিউবত চায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ' যদি ফেচবুকত চায় তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব ভিডিঅ' চাই তেতিয়ালৈ আহিছোঁ বাই বাই